हेलो गाइज गुड मर्निंग सिम्पल आसामिज ब्लग यूट्यूब चेनेल आपलोक स्वागतम जानाइছোঁ। मैं एखन बागानत काम करिब आहिছোঁ। एतिया अलप रेस्ट लैছোঁ कारणे माने ब्लग एटा बनाओ बुली भाबिছোঁ। कथा एटा मनत परिल आरु केबादिনৰ পৰা धरि माने मोर मूरत हेतु बस्तुए লাগি আছে जे मानुहे केनेকুৱা ব্যৱহাৰ কৰে আৰু দাদাগিৰি কি ধৰণে কৰে। ভিডিওটো ভুল হলে ক্ষমা কৰিব। মই मोर जिखिनि मनत आघात लागिছে সেই কথাখিনিয়ে কৈছোঁ। মই আপোনালোকক শ্বেয়াৰ কৰোঁ। এতিয়া কাকনো গাঁৱত ৰিয়েলকৈ ক'ব যাব। এতিয়া ইউটিউবত ধৰক ভিডিঅ' এটা বনাই এটা আপলোড কৰিলে কেতিয়াবা কোনোবা ভাল মানে কোনো মানুহ এটা পালে ভাল মানুহ এটাই পালে ধৰক ভালেই বুজিব, ভালে কমেণ্ট কৰিব। কিন্তু মোৰ তেনেকুৱা ধৰণে ঘটনা হৈছে। তো এসপ্তাহমান হৈ গ'ল, বেছি দিন হোৱা নাই বাৰু। মামা ঘৰত গৈছিলোঁ আৰু মামা ঘৰত যোৱা সময়ত ঠিকেই গ'লোঁ। মানে হেণ্ডিমেন এটাৰ লগত কাজিয়া। মানুহে পইচাৰ কাৰণে কেনেকুৱা এটা ব্যৱহাৰ কৰিব পাৰে, কেনেকুৱা ব্যৱহাৰ কৰিব পাৰে, ইমান অপব্যৱহাৰ। মানে কি কৰিবি, মাৰি দিম, সেইটোৱে ছিষ্টেম। মোক বাছত ভিডিঅ' বনাব নহ'ল যে অকলশৰীয়া আছোঁ, এতিয়া মোবাইল চোবাইল ভাঙি দিব পাৰে। কিন্তু দুই তিনিজন হ'লে ধৰক এটা পিছফালৰ পৰা মোবাইল ধৰিছে, আগফালৰ পৰা মোবাইল লৈ কেমেৰাটো লুকাই ভিডিঅ' কৰি ভিডিঅ' বনাই আপলোড দি দিব পৰা যায়। বা বেছিকৈ অশান্তি কৰিলে ধৰক আপোনাৰ ৰিয়েল প্ৰমাণ থাকিব মোবাইলৰ কেমেৰাত। তো সেই ভিডিঅ'খিনি থানাত গৈ ৰিপৰ্ট কৰি দেখুৱাই দিলে হ'ল। গাড়ী নাম্বাৰ, মানুহতো নাম নক'ব, কিন্তু সেই ভিডিঅ'খিনি দেখুৱাই দিলে হ'ল। এই গাড়ীৰ নাম্বাৰটো ধৰিলে পুলিচে সিহঁতক শাস্তি দিব পাৰিব, কিন্তু যাত্ৰীবাহী একো নকয়। এবাৰ গৈছিলোঁ নগাঁও মামা ঢুকুৱা সময়ত। তো ঠিকেই হ'ল। অহাৰ সময়ত মানে আমনিৰ পৰা মিছন চাৰিলৈকে আহিলোঁ, 60 টকা ল'লে। কিন্তু এই কেইদিনত আকৌ গৈছিলোঁ সকামত। সকামৰ পৰা ঘূৰি অহা সময়ত তিনিজন আছোঁ, 70 টকাকৈ ল'লে। ট্ৰেভেলাৰত উঠিছিলোঁ, তিনিজন আছিলোঁ, 70 টকাকৈ ল'লে। আৰু মিছাৰ পৰা উঠিছিলোঁ। এই আগতে অহা সময়ততো এইটো 60 টকাকৈ লৈছিলে। এতিয়াও তিনিজন আছিলোঁ বাৰু। তো বৰদেউতাৰ লগত গৈছিলে, এবাৰ মা গৈছে। মই ভিডিঅ'টো বনাইছোঁ এইটো পইচা পাতিৰ কাৰণে নহয়, 10-5 টকাৰ কাৰণে নহয়, কাৰণ কিছুমান মানুহৰ তেনেকুৱা ঘটনা হ'ব পাৰে। সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যাতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আগৰবাৰ বাৰু টেনশ্যন নাছিলে, এইবাৰ মিছাৰ পৰা উঠিছোঁ। মই কৈছোঁ 60 টকাকৈ লওক, যি নহওক। থিয় হৈ আহিছোঁ যদিও 60 টকাকৈ লওক, যিকোনো আপুনি মিছাৰ পৰা আগবঢ়াই দিছে। নাই নহ'ব 70 টকাকৈ লৈছে বোলে, 70 টকাকৈ লাগেই। কাৰণ বোলে 70 টকাকৈ দাম, আৰু থিয় হৈ আহিছোঁ কিবা হৈ আহিছোঁ সেই কথা নাই, মানে 70 টকাকৈ লাগে। মানে এনেকুৱা অশান্তি। মোৰ লগত কাজিয়া, মানে কি কৰিবি, মাৰি দিম বুলি কৈছে। মানে পইচা দিয়া নাই 20 টকা এটা, মই নুখুজিলোঁ আৰু। এই 20 টকাৰ কাৰণে কি খুজিব আৰু। তো ভিডিঅ'ৰ বিষয়ে এইটোৱে। মই এতিয়া গাঁৱত কাকনো ক'ব যাম যে মোৰ এনেকুৱা ঘটনা হৈছে বুলি। কাৰোবাৰ লগত হৈছে যে কিছুমান মানুহৰ কি হয়, 10-5 টকা এটা কমি থাকে, মানে দুখীয়া মানুহৰে। এতিয়া কিবা এটা ইমাৰ্জেঞ্চি মানুহ মৰা বা কোনোবা হস্পিটেলতে গৈ আছে বেমাৰত, কিবা এটা এক্সিডেণ্ট হ'ল বা কিবা এটা মানে ঘটনাৰ কাৰণে, তো সেইটোকোতো মানে মানুহ হিচাপে ব্যৱহাৰ নকৰি তাক গাড়ীৰ পৰা নমাই পেলাব। বেচেৰি ক'ত যাব। ল'ৰা মানুহ হ'লে বাৰুতো টেনশ্যন নাই, মতা মানুহ। মহিলা মানুহ হোৱা হ'লে, কিছুমান মানুহৰ হৈছে কেঁচুৱা থকা হোৱা হ'লে, সিহঁতে কেনেকুৱা কি কৰিব, গাড়ীখনৰ পৰা নমাই দিয়ে। মানুহ হিচাপে বুজিব লাগে। চাইছোঁ ব্যৱহাৰ, নাই নহ'ব। ঠিক তেনেধৰণে মোৰ ঘটনাটো হৈছে। পিছত মই আৰু পইচা নিবিচাৰিলোঁ। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ময়ো এতিয়া বাগানত কাম কৰোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভুল হ'লে ক্ষমা কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। মোৰ কিবা ভুল হৈছে নেকি, আৰু তেনেকুৱা কিছুমান ঘটনা হৈছে নেকি যদি কমেণ্ট কৰি জনাব। ধন্যবাদ।